very interested reasoning question. Which set of letters would continue the following series? এইটো কেনেকৈ হৈছে কোনটো লজিক ইউজ কৰিছে ইয়াত এই কি কৈছে প্ৰদত্ত কোনটো আখৰৰ গটে তলৰ শৃংখলাটো আগুৱাই লৈ যাব তাৰ পিছতো কোনটো হ'ব যদি এইটোৰ দ্বাৰা এইটো হৈছে আৰু এইটোৰ দ্বাৰা এইটো হৈছে তেন্তে এইটোৰ দ্বাৰা আৰু কোনটো পাম এইটোৰ দ্বাৰা এইটো হৈছে এইটোৰ দ্বাৰা আৰু এইটো হৈছে গতিকে এইটোৰ দ্বাৰা আমি কি পাম এইটোৰ দ্বাৰা এইটো কেনেকৈ হ'ল m বুজাছ তোমালোকক ইয়াত কি লিখিছে m n o p q r s t এনেকৈ সিৰিয়াল অনুযায়ী গৈছে ভেৰি সিম্পল m ৰ পিছত কি আহিল n এইটো n লিখিলা ইয়াত লিখিছে m n o p তাৰ পিছতে কি হ'ব q তাৰ পিছতে কি হ'ব ইয়াত q লিখিলা q m n o p q লিখিলা ফাৰ্ষ্টৰ পৰা q আহিব তাৰ পিছত a ইয়াত a আছে ইয়াত a দিলা তাৰ পিছত টু d e f g h সিম্পল ভেৰি সিম্পল গতিকে এইটো হ'ব q a h এইটো কোনটো হ'ব অপচন d is the correct answer option d is the right answer এইটো হ'ব